ৰাতিপুৱাই চাইছেনে আৰু মানে স্কুলত দি থৈ আমি আহি পালোঁ বজাৰত আহিয়ে পালোঁ প্ৰথমতে সৰু সৰু আলু গোল গোল বেঙেনা তালে মাছ লৈ আমি আহি পালোঁ ঘৰত এয়া আজিৰ বজাৰ চাইছেনে বগা বগা ফুল মই নামটো নাজানো আৰু সেউজীয়া সেউজীয়া ধনিয়া আৰু এইটো ঝিলমিল শাক আৰু সেয়া হৈছে গোল গোল বেঙেনা আৰু লাও এটা সৰু আনিছোঁ আমাৰ ইমান খাই ভাল নাপায় কেঁচা হালধি মাছখিনি কাটি বাছি অলপ সময় লাগিব বুলি আমাৰ ইয়াক দি ল'লোঁ প্ৰথমতে কফি অলপ আৰু দুটা ব্ৰেড লৈ চাইছেনে পটাপট মই বনাই ল'লোঁ মাছ ফ্ৰাই কৰি ল'লোঁ আৰু ইফালে ভাত বহাইছিলোঁ ভাতো হৈ গ'ল গৰম গৰম ভাত ইফালে চাইছেনে গাখীৰ গৰম বহাইছোঁ বহাই লৈ ইফালৰ পৰা মই পাত লৈ আনিছোঁ বৰালি মাছ এইটো পাতেৰে চফা কৰিলে ভালকৈ চফা হয় বুলি মায়ে কৈছিলে সেইকাৰণে বিচাৰি বিচাৰি লৈ আনিছোঁ চাইছেনে সেইমতে বৰালি মাছটো একদম চফা চিকচিকীয়া চফা হৈ গৈছে ইফালে মাছটো খায়ো ভাল লাগে হয়নে বাৰু এনেকৈ কাটি বাছি থৈ গ'লে মানে ফ্ৰিজতে ভৰাই থ'লোঁ আহিলৈ বনাবলৈ বহুত ভাল হয় আৰু মানে কাৰণে হটকেজত অলপ ভাত তুলি থৈছোঁ এয়া চাইছেনে মই লৰালৰিকৈ ওলাইছোঁ লৰালৰি থাকিবই আৰু ডিউটিত গ'ল মই পিছে পিছে ওলালোঁ আৰু মানুহক লৈ আনোগৈ বুলি চাইছেনে আৰু মানে জেদ কৰি কালাৰ বুকটো লৈছে মই ভাবিলোঁ লৈ দিওঁ বুলি আহিলৈ কালাৰ কৰি আছে আৰু মই ইফালে তাক কালাৰ কৰিবলৈ দি লৈ ইফালে মই যোগাৰ কৰি ল'লোঁ তাৰ সৈতে আলু বেঙেনা মটৰেৰে চব্জি বনাম বুলি চাইছেনে একদম ঠাণ্ডা দিনত আৰু এনেকৈ নাখালে কেনেকুৱা হ'ব বাৰু প্ৰথমতে চাওক মই ৰাজমাহখিনি বনাই ল'লোঁ দেই টেষ্টি টেষ্টি মিঠা মিঠাকৈ বনাইছোঁ কাৰণ আৰু মানে খাব বুলি মাছ বনাম যিহেতু সিমান নেখায় সেইকাৰণে এনেকুৱাকৈ কাৰণে ৰাজমাহ বনালোঁ আৰু ইনষ্টাত চাইছিলোঁ এনেকুৱাকৈ ময়দা অলপ দিলে মানে বৰালি মাছখিনিও নুফুটি ফুটি নাহে মই ভাবিলোঁ ট্ৰাই কৰি চাওঁ একদম কথাটো সঁচা দেই অলপো নুফুটিলে বৰালি মাছ তালে চাইছে মহাশয় আহিলৈ বহি আছে মই যে তুমি বহি থাকা মই বনাম আৰু এতিয়া বহি থাকা ইমান সোনকালে আহিলা যদি ৰাজমাহ দিলোঁ আমাৰ ইয়াত চাইছেনে একদম টেষ্টি টেষ্টি ৰাজমাহ মিঠা মিঠা হ'লে বেছি ভাল লাগে হয়নে জ্বলা ইমান বেছি ভাল নালাগে ৰাজমাহ চব্জি আৰু ইফালে চাইছেনে মন্দু আৰু নেচ এইবোৰ দি মেলি চব্জিটো বনাইছিলোঁ আৰু পিচবোৰ ধুনীয়াকৈ একদম ফ্ৰাই কৰিছোঁ চাইছেনে সেয়া বৰালি মাছৰ পিচ এইফালে আলু মটৰ বিলাহীৰে একদম টেষ্টি টেষ্টি চব্জি দুপৰীয়া সাজ আজি খাই ভালেই লাগি যাব জানেনে সঁচাকৈয়ে সেইদৰে বহুত টেষ্ট হৈছে ফ্ৰাইও টেষ্ট হৈছে ৰাজমাহ চব্জিও টেষ্ট হৈছে আৰু ইফালে বনোৱা চব্জিখিনিও এতিয়া সন্ধিয়া সময় আমাৰ এই ডিউটিৰ পৰা আহিলে কিমান দিন ধৰি বাল্টিংটো আনিবলৈ গৈছিলোঁ আজি আনিছেহি চাইছেনে গছ গছনিত পানী দিব লাগে অলপ সৰু বাল্টিং লাগে বেছি ডাঙৰ হ'লে লৈ ফুৰিবলৈ অসুবিধা হয় লাৰমানৰ কাৰণে কালাৰ লৈ আনিছে আৰু চাহ খাবলৈ কিবা এটা লৈ আনিছে মনটোও ভাল লাগি গ'ল দেই কোৱা মতে বাল্টিংটো লৈ আনিছে যে চাইছেনে আৰু মানে উঠিবই বিচৰা নাই মোৰ মাথতে চাহ বনাব যাওঁ মানে আমাৰ এই উঠালে চাইছেনে কালাৰ লৈ আনিলোঁ বুলি একদম ফূৰ্তি হৈ গৈছে কাৰণ সি আগতে কৈ পঠাইছিলে পাপা মোৰ কাৰণে কালাৰ লৈ আনিবা মামীটো কালাৰ বুকছ লৈ দিলে মতে তাৰ বাপেকো লৈ আনিছে একদম ফূৰ্তি যেতিয়া কালাৰৰ কথা কৈছে ন একে জাপত উঠিছে আৰু তাৰ বাপেকে মাতিলে আৰু বেছি সোনকালে উঠা আৰু চাইছেনে তাৰ বাপেকে তাৰ কাৰণে এনেকুৱা ক্ৰীম বন এটা লৈ আনিছে প্ৰথমতে সি খাই চাই ল'লে টেষ্টটো কেনেকুৱা পিছত আৰু মানুহক দিছে গাখীৰটো গৰম বহাই ইফালে মই দালি আৰু কিবা মানে মছলা চছলা দি মেলি অলপ পেষ্টটো বনাই ল'লোঁ যিহেতু পকৰি টাইপৰ নিচিনা বনাম ইফালে মলাইখিনি আমাৰ ইয়াক দি দিম খাই ল'ব বাৰু সি কফিও খাব এইটোও খাব আৰু এনেনে বগা বগা ফুলবোৰ সৰুতে এবাৰ খাইছিলোঁ মায়ে বনাই দিছিলে আৰু আজি বজাৰত দেখিছোঁ দেখাৰ লগে লগে ল'লোঁ কাৰণ জানো খাই বহুত ভাল লাগিছিলে তেতিয়াই আৰু সেইমতে পকৰি বনাই ল'লোঁ কফিও বনালোঁ কফি পাই মানে পাহৰিয়ে গ'লোঁ মই ভাবিছিলোঁ যে চচেৰে খাম বুলি আৰু মানে পপেৰে খাই ল'লে আমি ইফালে পকৰিকেইটা খাই ল'লোঁ সি পিছত কৈছে মামী চচ দিয়া তেতিয়া মনত পৰিলে আৰু ময়োতো খাম বুলি ভাবিছিলোঁ চাইছেনে আৰু মানেহে আচল টেষ্টটো লৈছে আজি ইমান এইবাৰ